নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী মিছলীয়া প্ৰধানমন্ত্ৰী হায় হায় মিছলীয়া সৰ্বানন্দ সোণোৱাল হায় হায় বৰ্তমান অসমত যি এক পৰিস্থিতিয়ে বিৰাজ কৰিছে সেয়া অসমৰ ৰাইজে বা অসমৰ সৰ্বসাধাৰণ ৰাইজে ইতিমধ্যে জানিব পাৰিছে যে অসম চৰকাৰে তথা ভাৰত চৰকাৰে অসমক সম্পূৰ্ণ প্ৰতাৰণামূলকভাৱে অসমীয়া জাতিটোক নিক্ষেপ কৰিবৰ কাৰণে অসমৰ ভাষা সংস্কৃতিক নিক্ষেপ কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিল 2016 গৃহীত কৰিবৰ কাৰণে ইতিমধ্যে তৎপৰ হৈছে। ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিল 2016 গৃহীত কৰিবৰ কাৰণে বিজেপি চৰকাৰে অসমত যি কুচকাৱাজ চলাইছে বা ভাৰতবৰ্ষত যি কুচকাৱাজ চলাইছে ইয়াৰ প্ৰতিবাদত সমগ্ৰ অসম জুৰি ইতিমধ্যে প্ৰতিবাদৰ ঢৌ উত্থাপিত হৈছে, প্ৰতিবাদৰ ঢৌ উঠিছে। এই প্ৰতিবাদ স্বৰূপে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আজি চাবুৱাৰ মাজমজিয়াত আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীৰ যোগেদি আমি জনাই দিব বিচাৰিছোঁ অসম চৰকাৰক বা বিজেপি চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে কোনো কাৰণত অসমত নাগৰিকত্ব সংশোধনী বিল 2016 গৃহীত হ'বলৈ দিয়া নহ'ব। অসমৰ ভাষা, অসমৰ সংস্কৃতি, অসমৰ কলা কৃষ্টি, অসমৰ যি ঐক্য শান্তি সম্প্ৰীতি, এই সম্প্ৰীতি কেতিয়াও বিনষ্ট হ'বলৈ দিয়া নহ'ব। অসমত তথা ভাৰতবৰ্ষত ভাৰতৰ যি কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে অসমত সাম্প্ৰদায়িক বীজ সিঁচিব বিচাৰিছে। আপোনালোক সকলোৱে নিশ্চয় মন কৰিছে যে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দুৰে ইতিমধ্যে সাম্প্ৰদায়িক বীজ বাষ্প সিঁচিবৰ কাৰণে লগতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লগতে নৰেন্দ্ৰ মোদীৰ আশীষ পুষ্ট যিসকল মন্ত্ৰী অসমত আছে তেখেতলোকে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিক্ৰী হোৱা আমি দেখিবলৈ পাইছোঁ। এনে অৱস্থাত আমি কোনো কাৰণত অসমৰ ৰাইজে, অসমৰ দল সংগঠনে অসমত কেতিয়াও নাগৰিকত্ব সংশোধনী বিল 2016 গৃহীত হ'বলৈ নিদিয়ে। অসমৰ ভাষা, অসমৰ সংস্কৃতি কেতিয়াও আমি মৰিবলৈ নিদিওঁ। আমি কেন্দ্ৰীয় চৰকাৰক লগতে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অতি সোনকালে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰিবৰ কাৰণে তেখেতলোকে সিদ্ধান্ত গ্ৰহণ কৰক, অন্যথা অসমত তীব্ৰ আন্দোলনৰ আমি হুংকাৰ প্ৰদান কৰিছোঁ। অসমত তীব্ৰভাৱে জুই জ্বলিব, অসমৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিব। ইনকলাব জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, ইনকলাব জিন্দাবাদ, নাগৰিকত্ব সংশোধনী বিল 2016 বাতিল কৰিব লাগিবই, নাগৰিকত্ব সংশোধনী বিল 2016 বাতিল কৰিব লাগিবই। ধৰ্মৰ নামত ৰাজনীতি কৰিলে নহ'ব, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক। সৰ্বানন্দ সোণোৱাল চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰ হায় হায়, মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায়, ইনকলাব জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, নাগৰিকত্ব সংশোধনী বিল 2016 বাতিল কৰিব লাগিবই। এই জুই জ্বলিছে, নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে এই জুই জ্বলিছে। ইনকলাব জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, কৃষক ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ, এই জুই জ্বলিছে। নাগৰিকত্ব সংশোধনী বিল 2016 বিৰুদ্ধে এই জুই জ্বলিছে। ইনকলাব জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, ইনকলাব জিন্দাবাদ। চৰকাৰে নাগৰিকত্ব সংশোধনী বিল 2016 বাতিল কৰিব লাগিবই, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰিব লাগিবই। ইনকলাব জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, অসমৰ ধৰ্ম ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ, ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ।